हाग्रामा महिलारिनि जादुनि लावथिया बायबाय गोदोनि दिनाव घुस लानानै साख्रि होयोमोन नाथाय दानि दिनाव रां लानानै साख्रि होग्राफोरा जोबथेसालियाव थानांगोन बेफोर गोख्रों बाथ्राखौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरांगिरिनि गेजेरजों फोरमायदों। बिथां प्रमद बर'आ हाग्रामा महिलारिनि सिडली बियाबाव दखल खालामगोन बुंनाय बाथ्रानि सायाव गोख्रों बाथ्राजों बुंथिदों दि हाग्रामा महिलारिनि जादुनि लावथियानो बायोब्ला बिथांनि बबे बाथ्राया सोलिबावनो बिथांनि जेबो बाथ्रायानो सोलिनाय नंला 17 बोसोराव हाग्रामा महिलारिया नंखाय बाथ्रा बुंनानै सुबुंफोरखौ खैफोदाव खोख्लैबोदोंमोन आंथ' बेबादि खालामाखै होननानै गोख्रों बाथ्रा बुंथिदों बिथां प्रमद बर'आ आरोबाव बिथाङा गोख्रों रावजों बुंथिबावदों दि गोदोनि समाव घुस लानानै साख्रि होयोमोन नाथाय दानि समाव बे दिना गैला दानि दिनाव घुस लानानै साख्रि होग्राफोरा जोबथेसालियावसो थांनांगोन होननानै गोख्रों रावजों बुंदों बिथां प्रमद बर'आ दानिया फैदों प्रमद बर'आ आरोबाव मा बाथ्रा बुंथिबावखो आबुङै खोनासंना लानि চাওক বিটিআৰ অঞ্চলৰ ৰাইজে আমাৰ দলক বুজি পাইছে আমি বিটিআৰ অঞ্চলৰ ৰাইজৰ আকাংক্ষা সমস্যাবিলাক আমি বুজি পাইছোঁ গতিকে এতিয়া বিটিআৰ ৰাইজ আৰু ইউপিপিএল আমি খুব আমাৰ যিটো বন্ধন এইটো খুব শক্তিশালী হৈ উঠিছে আৰু নট এটা জনগোষ্ঠী মাত্ৰ নহয় সকলো জনগোষ্ঠী সকলো ধৰ্মৰ লোক আমাৰ দলৰ লগত সকলো এতিয়া ভাল এটা মিলা প্ৰীতিৰ লগত আমি পৰিৱেশ এটা গঢ়িব পাৰিছোঁ আৰু ইয়াৰ মূল কাৰণটো হৈছে 17 বছৰৰ দুৰ্নীতি অপশাসন আগৰ দলৰ চৰকাৰৰ আৰু আমাৰ 4টা বছৰত শান্তি সম্প্ৰীতি উন্নয়ন আৰু সমন্বয় তো সেইকাৰণে অনাগত দিনত এই যে বাই ইলেকশ্যন গ'ল ইয়াৰ লগতে আহি থকা ইলেকশ্যনবিলাকতো আমাৰ ফলাফল তেনেকুৱাই হ'ব এইটো নিশ্চিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰৰ লিষ্টটো লৈ আহক আৰু মই 4 বছৰৰ মোৰ কামৰ লিষ্টটো ল'ম একেলগে বহি কথা পাতিম আপোনালোকেও বহি থাকক বিটিসি নিৰ্বাচনত কি হ'ব মিত্ৰতা বিজেপিৰ লগত থাকিবনে ইয়াৰ কাৰণে অলপ টাইম আছে মিত্ৰতাটো আছে আমাৰ কেন্দ্ৰটো আছে ৰাজ্যটো আছে কাউন্সিলটো আছে মিত্ৰতা নহ'ব বুলি একো দেখা নাই মিত্ৰতা হ'ব বুলিহে দেখা পাই আছোঁ গতিকে ইয়াৰ ওপৰত কথা ক'বলৈ আমাৰ সময় আছে এতিয়া কথা হৈছে যে বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণক আগুৱাই নিব লাগে শান্তিটো চিৰস্থায়ী কৰিব লাগে সকলো নিৰাপত্তা পাব লাগে আৰু শৈক্ষিক দিশৰ পৰা সকলো দিশটো আমি এতিয়া ভাল কৰিব লাগে সিডলি সমষ্টিটো হাগ্ৰামা মহিলাৰে দখল কৰিম বুলি বাৰম্বাৰ কৈ আহিছিল কিন্তু নোৱাৰিলে বিফল হ'ল মই আপোনালোকৰ আগতো কৈছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যাদুৰ লাঠিডাল ভাঙি গ'ল এতিয়া আৰু তেখেতৰ লাঠিডালে ভাঙি গ'ল আৰু ক'ত কথাবিলাক আৰু চলিব একো নচলে আগতে 17 বছৰ হাঁহি তামচা কৰি মানুহৰ লগত তেনেকৈ মানুহক ভুৱা কথাবিলাক কৈ পেলাই বিপথে পৰিচালনা কৰি 17 বছৰ শেষ কৰি দিলে আমিতো সেইটো কৰা নাই আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ ৰাজনীতি মানে সস্তীয়া কথা কোৱা নহয় ৰাজনীতি মানে সমাজ সেৱা কৰা গতিকে সঁচা অৰ্থত সমাজখন কেনেকৈ সেৱা কৰিব গণতন্ত্ৰটো কেনেকৈ শক্তিশালী কৰিব লাগিব এই কথাটোৱে চিন্তা কৰিব লাগিব 100% নিকা কৰাৰ কাৰণে আমি কাম কৰি আছোঁ আগৰ সময়বিলাকত তেনেকা পৰিৱেশ আছিলে ঘুষ ঘাস খাই চাকৰি দিয়া এতিয়া কোনোবা যদি তেনেকা কৰে জেলত যাব গতিকে আমি প্ৰত্যেকটো চাকৰি আৰু প্ৰত্যেকটো যিখিনি আমাৰ গভৰ্ণমেণ্টৰ বিভিন্ন এক্টিভিটি হৈ আছে সেইটো কেনেকৈ নিকা আৰু স্বচ্ছ কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় নিকা আৰু স্বচ্ছ বিচাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰে আমিও বিচাৰোঁ গতিকে আমাৰ চৰকাৰত কেন্দ্ৰ ৰাজ্য আৰু এই আমাৰ যিটো কাউন্সিল আছে ইয়াত মানে আমি নিকা আৰু স্বচ্ছভাৱে যিটো শাসন যন্ত্ৰ সেইটো আগুৱাই নিয়াৰ কাৰণে কাম কৰি আছোঁ চাওক আজি মইতো মদাহী জনগোষ্ঠীৰ তাত আহিছোঁ গতিকে মোৰ মেছেজটো আদি মদাহী জনগোষ্ঠীৰ কাৰণে বিটিআৰবাসী অসমবাসীৰ কাৰণে নতুন বছৰত দিছোঁ বিহুত দিছোঁ হয়নে দুৰ্গা পূজাত দিছোঁ গতিকে আজি স্পেচিয়েল মেছেজটো হ'ল মদাহী জনগোষ্ঠীৰ লগত আমি আছোঁ মদাহী জনগোষ্ঠীৰ অনাগত দিনত দুখ দুৰ্যোগৰ লগত আমি থিয় দিম যিবিলাক সমস্যা আছে সমাধানৰ কাৰণে কাম কৰিম